আৰু এটা পৰিয়ালত এজন মানুহে ডিসিশন ল'ব লাগে যে এইটো বৰপেটা মেডিকেলত পঠাম নে গুৱাহাটী জিএমচিত পঠাম নে পাঠশালা মেডিকেলত পঠাম যতে নপঠাওক কিয় এজন মানুহে ডিসিশনটো ল'ব লাগে কাৰণ আপোনাৰ হাতত সময় ইমান বেছি সময় নাথাকে সেইকাৰণে এজন মানুহে ডিসিশনটো ল'ব লাগে আজি ঠিক এনেকৈ এটা ঘৰৰ পৰিয়ালে তিনিজন চাৰিজন ব্যক্তিয়ে ডিসিশন লোৱাৰ ফলত এজনে কয় বৰপেটা লৈ যাম এজনে কয় গুৱাহাটী লৈ যাম এজনে কয় বাইহাটা চাৰিআলিত লৈ যাম আৰু ডাক্তৰজনে ৰেফাৰ কৰি দিছে বাইহাটা চাৰিআলি সিগনাস হস্পিটালত সিটি স্ক্যান কৰিবলৈ দিছে তো বহুত জনৰ বহুত মানে মন্তব্য সঠিক মন্তব্য এটাও নহয় এটা পৰিয়ালৰ ধৰক চাৰিজন ব্যক্তি আছে চাৰিজন পৰিয়াল ধৰিয়েই চাৰিটা মন্তব্য দিয়ে এনেকুৱা বহুত কথা হল আৰু এটা কথা হল ডক্টৰে যেতিয়া ইমাৰ্জেন্সি কৈ ডক্টৰে ৰেফাৰ কৰি দিলে যে গুৱাহাটী সিগনাস হস্পিটালত যাই এটো পাঠশালাৰ পৰা সিগনাস হস্পিটালত যাই আপুনি সিটি স্ক্যানটো কৰিব লাগিব এইখিনি কথা ডক্টৰে কৈ দিলে তাৰ পিছত গাড়ী ধৰক ভাড়া লৈ গৈছিল ভাড়াত লৈ গৈছিল কথা নাই নিবই লাগিব গাড়ী সকলোৰে নাথাকে সকলো সময়ত পোৱাও নাযায় তো যেতিয়া ডক্টৰে ৰেফাৰ কৰি দিলে নিয়াৰ লগে লগে যে এটো সিগনাস হস্পিটালত নিব লাগিব আৰু সিটি স্ক্যান কৰিব লাগিব ইয়াৰ হাই প্ৰেছাৰত এই ৰোগীজনৰ মানে ব্লাড ষ্টক হৈছে বুলি কৈছে মানে মূৰত ব্লাড ব্লিডিং হৈ আছে এনেকুৱা কৈছে আৰু যিকে নহওক সেই পৰিয়ালৰ তিনিজন চাৰিজন ব্যক্তি আছিল তেখেতে এইবিলাক এই কথাখিনি কৈ ডক্টৰে ওলাই দিলে যে আপোনালোকে সোনকালে সিগনাস হস্পিটালত যাই সিটি স্ক্যানটো কৰাই লওক ঠিক আছে আমি ওলাই আহিলো ঘৰৰ পৰা মেডিকেলৰ পৰা ওলাই আহাৰ পিছত এই যে পৰিয়ালৰ চাৰিজন সদস্য আছে চাৰিজন সদস্যই চাৰিটা মত দিয়ে চাৰিজনৰ মত চাৰিটা হৈ যায় কোনোবাই কয় বৰপেটাত লৈ যাম কোনোবাই কয় গুৱাহাটীত লৈ যাম কোনোবাই কয় যে চাৰিআলিত লৈ যাম বাইহাটা চাৰিআলিত লৈ যাম ডক্টৰে য'ত ৰেফাৰ কৰিছে ততে লৈ যাম এনেকুৱা কৰোতে মোটামুটি ধৰক বহুত সময় পাৰ হৈ যায় আছে অথচ এইটো সাইডত ডক্টৰে বাৰে বাৰে মানে কৈ আছে জোৰকে কৈ আছে যে তোমালোকে এই পেশেন্টটো লৈ যোৱা ইমার্জেন্সি পেশেন্ট হয় এটো তুমি লৈ যোৱা সিটি স্ক্যান কৰা আগতে তো এই পেশেন্টৰ মানে অভিভাৱকসকলে গুৰুত্ব দিয়া নাই আৰু এই পেশেন্টক চাবলৈ আৰু এজন ব্যক্তি আহি আছে বহুত দূৰৰ পৰা আহি আছে ধৰক ৰামপুৰ সৰ্থেবাৰী এনেকুৱা ঠাইৰ পৰা আহি আছে যেতিয়া অলৰেডি নমাই দিছে মেডিকেলৰ পৰা তেতিয়া আহি আছে পাঠশালা আহি আছে ইমান দূৰৰ পৰা ৰামপুৰৰ পৰা তো ডক্টৰে কৈছে অলৰেডি সোনকালে লৈ যাব লাগে তো হেতু ক্ষেত্ৰত এজনে আনজনৰ মতত সন্তুষ্ট নহয় তাৰ পিছত ইহঁতে ভাবিলে অভিভাৱকজনে ভাবিলে ইয়াতে 4-5 জন অভিভাৱক আছিল ইয়াতে ৰোগীৰ লগত তেখেতে ভাবিলে যে যদি আমাৰ এই ৰোগীজনক চাবলৈ আহি আছে এজন ব্যক্তিয়ে নিজা মানুহে হয় এই মানুহজনে অলৰেডি গাড়ী লৈ আহি আছে কাৰ লৈ আহি আছে তো কাৰ লৈ আহি আছে যদি তেতিয়া হলে আমি পাঠশালালৈকে ভাড়াত আনিছিলো এতিয়া আমি আৰু এই বাইহাটা চাৰিআলিলৈকে ভাড়াত কিয় লৈ যাম যদি আমাক চাবলৈ আহি আছে ৰোগীক চাবলৈ আহি আছে এই গাড়ীটোৱে লৈ আমি যাম তেতিয়া হলে ভাড়াত নিব নালাগে তে এনেকুৱা মন্তব্য কৰি আছে আৰু কৈ আছে আৰু এখেতে সতীশ শৰ্মা হস্পিটালত ডক্টৰ বিলাকে কৈ আছে যে আপোনালোকে লৈ যাওক সোনকালে সিটি স্ক্যান কৰিব লাগিব এইবিলাক কথাত কোনো গুৰুত্ব দিয়া নাই অভিভাৱকসকলে তাৰ পিছত এই গাড়ীটো আহি আছে আহি থাকোতে এই পেশেন্টটো বাহিৰতে বেডত মানে হোৱাই থৈ দিছে বেডত তো সিটত হোৱাই থৈ দিছে আৰু মানে সেই গাড়ীটো আহি আছে 40 মিনিট 45 মিনিট হৈ গল তাৰ পিছত গাড়ীটো আহিলে আহাৰ পিছত ডক্টৰজনে লৈ যাব দিছে বাইহাটা চাৰিআলিত সিটি স্ক্যান কৰি আহিবলৈ দিছে কিন্তু কিবা কাৰণত ইহঁতে কিবা ভাবাৰ পিছত এখেতে লৈ গেলাক বৰপেটা ফখৰুদ্দিন আলী আহমেদ হস্পিটালত তো তাত যোৱাৰ পিছত
সেইটো আপোনাৰ চৰকাৰী হস্পিটেল হয়, সেইটো আপোনাৰ প্ৰচেছ মতে চলিব। যোৱাৰ পিছতেতো লগে লগে আপোনাৰ চিটি স্কেন নকৰে না, তাৰপিছত আপোনাৰ এনেকুৱা হ'ল তাতে আপুনি লাইন পাতিব লাগিব। মোটামুটি পেচেণ্টটো হ'ল ইমাৰ্জেঞ্চি। যদি আপুনি বৰপেটা নানি পেলাই আপুনি যদি বাইহাটা চাৰিআলিত নিলাক তেতিয়াহ'লে আজি পেচেণ্টটো নিশ্চয় বাচলাক হয়। কিন্তু ভাগ্যক্ৰমত বৰপেটা নিয়াৰ ফলত ষ্টেপ বাই ষ্টেপ যাওঁতে বহুত লেট হয়, চৰকাৰী মেডিকেলত বহুত দেৰি হয়। দেৰি হোৱাৰ ফলত এই ৰোগীজনে আজি মৃত্যুবৰণ কৰিলে। কিহৰ বাবে বা মৃত্যুবৰণ কৰিলে কেনেকুৱা এইটো মই গম নাপাওঁ, কিন্তু মই এটা কথা ভাবিলো যে ৰোগীজনৰ যিবিলাক অভিভাৱক আছে, 3-4জন লগতে যিবিলাক আছে, সেইবিলাকে এটা ডিচিশ্যন ল'ব লাগিছিল। য'তে লৈ যায় লগালগ লৈ যাব লাগিছিল। এই মেডিকেলৰ পৰা যেতিয়া ৰেফাৰ কৰি দিছে তেতিয়াই লৈ যাব লাগিছিল। 40-45 মিনিট মান তাতে ৰখাই তাৰপিছত লৈ গ'লে। এইটোও হ'ব পাৰে মৃত্যুৰ কাৰণ, মই এনেকৈ জনা নাই। তথাপি মই ভাবিলো কথাটো গুৰুত্ব সদায় দিব লাগে। যদি আপোনাৰ ঘৰত পেচেণ্ট আছে, কেতিয়াবা ইমাৰ্জেঞ্চি হৈ যায়, তেতিয়া আপুনি তেনেকুৱা চিন্তাধাৰাত আপুনি নাথাকিব, যিমান সোনকালে পাৰে আপুনি মেডিকেললৈ লৈ যাব। তো এইটোৱে আছিল আজিৰ মোৰ বিশেষ ক'বলগীয়া। আপোনালোকে যিমান সোনকালে পাৰে মেডিকেলত লৈ যাব, তাৰ ফলত আপোনাৰ পেচেণ্টটো নিশ্চয় সুস্থতাৰ ফলত উঠি আহিব পাৰিব। তো এইখিনিয়েই আজি কোৱাৰ মই ভাবিলো যে অলপ দৰকাৰ আছে বুলি, কাৰণ মোৰ চকুৰ আগত হ'ল। গতিকে আছে, যিকে নহওক কিয়, জয় আই।